কোনোবা বিশেষ এজনে নিজৰ কাৰণে যেতিয়া আপোনাক এৰি দিয়ে বা আপোনাৰ লগত সম্পৰ্ক শেষ কৰে তেতিয়া ইমান বেয়া নালাগে। কিন্তু যেতিয়া তেওঁই বেলেগৰ কাৰণে আপোনাক এৰে সেইটো দুখ সহ্য কৰিব নোৱাৰে। গোটেই জীৱন এইটো ভাবে যে মোৰ ভুল ক'ত হ'ল, এনেকুৱা মই কি কৰিলোঁ, আচলতে কিয় এনেকুৱা হ'ল। আপোনাৰ উশাহটো যেন জীৱনত অলপ সময়ৰ কাৰণে বুজা যেন লাগে। হ'ব পাৰে যে আপুনি সময়ৰ লগত এডজাষ্ট হৈ জীয়াই থাকিব শিকি লয়, কিন্তু যিটো কষ্ট পালে সেইটো মনত থাকি যায়। জীৱনত আমি নিজে এনেকুৱা দুৰ্বল ৰছী বিচাৰি লওঁ যিটো গোটেই জীৱন গাঁঠি বাঢ়ি থাকোঁতে যায়। জীৱনত সদায় ভাল বেয়া সময় আহে, কিন্তু দুৰ্বল সম্পৰ্কই সময়ত লগ এৰি দিয়ে আৰু নিজৰ ৰাস্তাত গুচি যায়। তেওঁৰ কাৰণে আপোনাৰ মৰম, আপোনাৰ সুখ সেইবিলাক একো গুৰুত্ব নাই। তেওঁ অকল নিজৰ লগত বা নিজৰ সুখৰ লগতে মতলব থাকে আৰু এইটো পাৰ্থক্যই আমি বুজি নাপাওঁ। তেওঁ আপোনাৰ ওচৰত থাকে কিন্তু লগত নাথাকে। মনৰ পৰা মৰম আপোনাৰ থাকে, তেতিয়া আপুনি কম্প্ৰমাইজ কৰক। হেৰুৱাবৰ কাৰণে আপোনাৰ ভয় থাকে, সম্পৰ্কটোৰ কাৰণে আপোনাৰ চিন্তা থাকিব, তেওঁৰ নহয়।